আৰু অকণ দিয়া। অকলে অকলেনো কিমান থাকিব। এই লগৰ পাৰ্থকে ফোন কৰোঁ আৰু এফালে ঘূৰিব যাবলৈ প্লেন এটা বনাওঁ আৰু তাত হ'লে ফোন এটা লগাই লওঁ, তাৰপৰা কাম হ'ব। কোৱাচোন। পাৰ্থ, তুমি ক'ত আছা? মই আছোঁ মানে লগতে মানে বহি। কোৱাচোন। মানে ফুৰিব যাওঁ বুলি ভাবিছোঁ, সেইকাৰণে তোমালৈ ফোন কৰিলোঁ। ৰ'বা মই গৈ আছোঁ, 5 মিনিট ৰখিবা। পাৰিবানে? আমাৰ আগৰ জেগালৈকে আহা তুমি সোনকালে। আমাৰ এডালে। ঠিক আছে, আমি গৈ আছোঁ বাৰু। আহা সোনকালে আহা, হ'ব দিয়া। ইমান দেৰি হ'ল, ৰখি ৰখি আমনি লাগিছে। এই পাৰ্থটো যে কি কৰি থাকে, ইমান ফোন কৰিছোঁ। পাৰ্থ আহিলা? আহিলোঁ আৰু। তুমি ইমান দেৰি কৰিছিলা, মই ভাবিছিলোঁ তুমি নাহিবা বুলিয়ে ভাবিছোঁ। ৰাস্তাতে বেয়া আৰু বাইক চলোৱাৰ সুবিধা নাই, দেৰি হ'বই আৰু কি কৰিবা। ব'লা যাওঁ। ব'লা। নাই তোমাৰ নিচিনা মানুহ আমাৰ লগত নহ'ব। নাই, নিমিলিব। ব'লা খালি লগত। কৌশি, কি কৰিছা? এনেই বহি আছা? আহা এইফালে পৰা ফুৰি আহোঁ অলপ। বহোঁ আদি ঠিক আছে। হেল্ল', কৌশিক হয়নে? হয়। মানে তোমাৰ মা এক্সিডেণ্ট আছে, তোমাৰ মা মানে কেটলাত এডমিট কৰিছে, তাকে তুমি টকা 50,000 লৈ ইমাৰ্জেঞ্চি আহিব লাগে। কিমান বাৰু? মানে এক্সিডেণ্ট হোৱা এতিয়া আমাৰ মেডিকেল পালেহি, মানে 10 মিনিট আগতে আমাৰ মেডিকেল পাইছেহিহে। হয়, কি মেডিকেল? কেথলিক হস্পিটেল। ঠিক আছে, মই গৈ আছোঁ ৰ'ব। আপুনি ইমাৰ্জেঞ্চি কেছ এবৰ্চন কৰিব লাগে, এবৰ্চনৰ কাৰণে 50,000 টকা লাগে। 50,000 টকা লৈ তুমি আহি যোৱা। ঠিক আছে ৰ'ব, আপুনি অলপ ৰখক, মই কিবা এটা কৰি গৈ আছোঁ। কিবা এটা কৰি নহয়, যিমান পাৰা সোনকালে আহা। তোমাৰ মাৰ জীৱন তোমাৰ হাতত আছে। ঠিক আছে। হ'ব দিয়া, মই যিমান দি ক'ব পাৰোঁ ক'লোঁ আৰু তোমাক। হ'ব দিয়া। ঠিক আছে। ক'ত পামগৈ? পাৰ্থহঁতৰ ওচৰলৈকে যাওঁ নেকি? পাৰ্থহঁতৰ ওচৰলৈকে যাওঁগৈ। দাদা, সোমাব পাৰিমনে? মই
কি হ'ল তোৰ? দাদা আমাৰ বেমাৰ এটা আছে, পইচা 50,000 টকা লাগিছিলে। পইচা লাগে তোক? যাবা আমাৰ লগত নিমিলে। কাম নাই ভিখাৰী চব চলা পইচাই খুজি থাকিব আহে তাৰ কাম নাই ভিখাৰী চালা। হাই ৰক্তিম ভাই। হাই ভাই আহিলা। নাই ভালেই আৰু কি ক'বা আৰু তোমাৰ কেনেকুৱা? মোৰো ভালেই। তোমাৰ কেনেকুৱা ৰক্তিম? মোৰ ব্যস্ত কি কৰিবা এটা কাম কৰোঁ বুলি ভাবিছোঁ মানে সেইকাৰণে তোমাক মাতি পাৰ্টি এটা কৰোঁ বুলি ভাবিছোঁ। পাৰ্টি কৰিব পাৰি আজি নোৱাৰিম আজি মোৰ বহুত কাম আছে কাম এটা আছে। নাই কেতিয়াবা আমাৰ মানে পাৰ্টনাৰ মানে তোমালোকৰ বহুত ইচ্ছা আছে। কেতিয়াবা মোৰ বহুত কাম আছে আৰু মোৰ বহুত বিজি আছে। তোমালোকে কোৱা বাদ দিয়া নাই বিজি চিজি ওলাই ভাই তোমালোকৰ নিচিনা মোৰ হেৰি নাই পাৰ্টনাৰটো যেতিয়া পাৰ্টি কৰিব আমি কেঞ্চেল কৰি দিওঁ। তোমালোকে আজি মই নোৱাৰিম ভাই। হ'ব যোৱা তেনে নোৱাৰিবা যদি হ'ব যোৱা বাই 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 বাই। হয় অঁ তোমাৰ মা যে এক্সিডেণ্ট হৈছিলে তুমি পইচাটো আনিব নোৱাৰিলা ন সেইকাৰণে তোমাৰ মাক আমি বচাব নোৱাৰিলো চৰি। কি তোমাৰ মাক আমি বচাব নোৱাৰিলো চৰি তুমি পইচাটো না দেৰি হৈ গ'ল চৰি আমাক। আজি পইচা 50,000 থকা হ'লে মাক বচাব পাৰিলোহেঁতেন। কৈ পেলাম তাত যদি মই পাওঁ কৈ পেলাম।